এতিয়া আৰম্ভ কৰিম মন নাই মানে আপোনালোকৰ জেগাবিলাক দেখাম আৰু এইটো অম্বুকাশ এইফালে পৰিচিত আৰু আমি গৈ আছোঁ এতিয়া আপোনালোকক দেখাম আৰু এইটো চাওক গাইছ পেন ঠিক আছে কি মানে ফটো উঠা বহুত নকৰোঁ তাৰপিছত বাকীখিনি তো গাইছ আমি এতিয়া গৈ থাকিম আপোনালোকে চাই দিব ভিডিঅ'টো তো সেই গাইছ আমাৰ এইপিনে এতিয়া যাত্ৰা আৰম্ভ হৈছে আৰু এইখিনি হ'ল যোৰহাট মানে যোৰহাট হ'ল যোৰহাট আৰু আপোনালোকে চাওক এইবিলাক পানী বহুত হৈছে আৰু ভিউটো চাবলৈ কিয় লাগে পানীহে চাব লাগে পানী পুৰা কিমান দুখ হৈছে মানুহবিলাকৰ পানীটো মেইন এইফালে অলপ মাছ পাইছে চাগে এইপিনে ইমান নাই বোলো ন আমাৰ সেইফালে মাছ এই ঔজাই চাবি আমাৰ সেইখিনি বোলো মই ন মাছ মাৰি মাছ মানুহ আকাৰ নাই তাত প্ৰতি গা মানে এঘৰ আহিছে মানে এঘৰ পৰা এটা লাগে ইফালে মাছ লাগি আছে আৰু মানে মানুহৰ ঘৰ ডুব গৈছে লাহে লাহে ভিউ চাওক ভিউ আৰু এইফালে পানী হৈছে সোমাইছে বহুত পানী সোমাইছে দেই চাওক পুৰা আৰু বহুত সুন্দৰ বতাহ মাৰি আছে কিন্তু ইয়াত মানে গৰম ভাৱটো নাই মানে বতাহ চাওক শীতল বতাহ চব সমানে এইটো ৰাস্তাত গৈছে অলপ এতিয়া আমাৰ সেই অজয়টো অকণমান যোৱা নাই কমলৰ দোকানৰ সমানে জানে অঁ পানীটো পুৰা পানী কি ধুনীয়া লাগিছে বতাহটো বেছি লাগিছে ভাল লাগিছে আৰু এইফালে সেই পুৰা উঠা আছে এতিয়া মানে ধানবিলাক ক'ত থ'ব ক'ত হয় পুৰা ধান উঠা আছে এতিয়া ধানবিলাক কি কৰিব এতিয়া মানে আৰু ঠাই নাই সেইবিলাক পানী ধানেই উঠাব লাগিব চব মানে এইবিলাক ধান বেচিছে এইবিলাকতো পানী কম পাইছোঁ পানী বহুত দেখোঁ মাছ লাগিব না লাগিব না এইখন লাগিলে চাগে এইটো লাগিব এটা লাগিলে মাছ লাগিব নহয় ঘূৰি ঘূৰি আহি আছে পুৰা দেখা নাই এই এনেকৈ পালে বহুত ধুনীয়া হয় এইটো কোন লাগিব ক'ত গ'লে ঠিক আছে গাইছ এইফালে ঘূৰিলোঁ আমি আৰু এইফালে পানী চবফালে পানী মানে কি ক'ম আৰু পানীৰ ক্ষেত্ৰতো মানুহবিলাক ৰাস্তাত থাকিহি আহিছে আৰু এনে পৰিৱেশ দেখাব নোৱাৰিলেও এতিয়া বানপানী এইখন চাওক ক'ত আছিলোঁ এইখন ট্ৰেক্টৰখন পাগলা আহিছ তাত মানুহে এতিয়া ধুবা যাব ঘৰত কি দমকল আকাল এইখিনি পানী আকাল তাত ধুবা যাব যে মাছ পানী পুৰা লাগিব তো গাইছ আমি বঢ়িয়া লোকেশ্যনত এটা আছে আপোনালোকে মোক দেখালোঁ চাওক গাইছ আমাৰ এয়া অসমৰ বানপানী পৰিৱেশ আৰু চাওঁ নাই এইফালে পুৰা একেবাৰে সূৰ্য মানে পুৰা
মস্ত গৈ আছে আৰু চাওক ভালকৈ কি মজা দৃশ্য উঠি আছে। ফুৰিব আহিছিলোঁ আৰু ইয়াতে বহি আছোঁ অকণমান আৰু মানে আপোনালোকক গোটেই চিনাইখিনি দেখাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈ। আমি য'ত যাওঁ মানে আমি এনেই আহিছিলোঁ ফুৰিবৰ কাৰণে এইফালে গড়মাৰী ফালে পানী চাবৰ কাৰণে। এনজয় কৰক ভিডিঅ'টো আৰু মানে দুখীয়া মানে যাৰ যাৰ ঘৰ উঠি গৈছে ন সিহঁতৰ কাৰণে মানে ভগৱানৰ প্ৰাৰ্থনা কৰোঁ যাতে পানীটো সোনকালে ওলাই যায়। বহুত মানুহ আছে ইয়াত চাওক এইফালে মাছ এইফালে পুৰা মাৰি আছে মাছ আৰু এইফালে আছে এইটো পৰিশীত চাওক এইফালে ভিউটো মজা আহি আছে। আমি এতিয়া দোকানত ৰখিছোঁ আৰু এতিয়া খাম সদায় আমাৰ মানে চিনেমেটিক হোৱা মানে হে এতিয়া মানে আমি ইয়াত মিছল বহুত খাম। মিছল বনাই আছে দাদাই আৰু সেয়াই আৰু এতিয়া আমি ইয়াত বহি লৈছোঁ মানে অকণমান আৰাম খাই লওঁ আমি মিছল খাই মাতিছিল তোক চিনি পাই চাগে ঐ বুলি কৈছিলে ঐ বুলি কৈছে কাক মাতিছে এতিয়া তো গাইছ আজি